আৰু এই যে ছোৱালীবোৰে গাখীৰৰ সৰ, দৈ, বেচন, হালধি, কল আদি লেপি চকুত দুচকল থিয় হৈ কিছু সময় পৰি থাকে, সেইবোৰ ধুওঁতে ভৰিত চিটিকনি নপৰিবলৈ বেচিন ফেচিলিটি 500। এতিয়া দেখোন এই পাঠৰ সকলো দি আছে। গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ অলপ কম হোৱা নাই টেষ্ট নহয় যে এই সকলোবোৰৰ মেইনটেনেন্স কেতিয়াবা চাহ কাৰেণ্টৰ বিল মিলাই 1000 টকা, সৰ্বমুঠ মাত্ৰ 5000 টকা পায়। তো কোৱা দাম নে দিয়া দাম? কোৱা দাম খুৰাজন, আপুনি 2000 দিলেই হ'ব। ইমান কমি গ'ল যে? 2000 টকা কাটিছো ৰাজহুৱা স্বাৰ্থত। ইমান ডাঙৰ ঘৰৰ পঢ়া শুনা কৰা ছোৱালী গাঁৱত